বন্ধুসকল আমি বহু বিচাৰি বহু জেগা অতিক্ৰম কৰি ক'ব গ'লে বহু কষ্ট কৰি মানে কি আজি বিচাৰি পালোঁ সেই বন্ধুসকল অৰ্থাৎ কি আজি আহিছোঁ যেনিবা এতিয়া চাই কেনে যেনিবা ভালেই লাগিছে এতিয়া সঁচাকৈ বহুতো মানে কি সুন্দৰকৈ বনাইছিলে এতিয়া এয়া ভিতৰৰ অংশ দেখুৱাই আছোঁ আমি পঞ্চম বাগানত এইবিলাক ঘৰ মানে ইয়াত আহি কিনে যিবিলাক ভ্ৰমণ অৰ্থাৎ বেলেগৰ মানে ৰাজ্যৰ মানুহ তাত মানে ইয়াত থাকিব পাৰিব সেনেকুৱা আৰু যিবিলাক চাবলৈ আহিব সঁচা কথা কেনে খুবেই সুন্দর লাগছে খুবই ভালো লাগছে और अच्छा लगा ये देखिए कि ये घर जैसे बना है जैसे बना है उनको कोई दूसरा मिस्त्री होगा या आसान का नहीं हुआ ऐसा ही लगता है लेकिन आप लोग जो भी सोचो लेकिन ये आसान का ये है देखो ये देख अंदर का कैसा है ये अंदर का दिखा रहा हूँ अंदर तो नहीं जाऊँगा लेकिन तो भी ऐसे ही शीशा है ना शीशा के अंदर से मैं दिखा रहा हूँ बहुत अच्छा है ये देख ऐसा कैसे तो वाव रिसर्टটো ধুনীয়া ভিতৰত থকা লোৱা খোৱাৰ ব্যৱস্থা থাকিব চাওক মই এনেই হেৰিটো দেখাই আছোঁ তাতে ভিতৰত বিচনা আছে বিচনাটো দেখা পাইছে নাই নিশ্চয় গ্লাছৰ থাকেৰে এই ঘৰৰ যিবিলাক ৱাল আছে এইবিলাক চব কাঠৰে এইবিলাক সকলোবিলাক কাঠেৰে নিৰ্মিত এইবিলাক প্ৰাইমাৰ মাৰি হেৰি দিছে ওপৰত ছালখনো কাঠেৰে নিৰ্মিত সকলোবিলাক কাঠ আৰু খালি ফাউণ্ডেশ্যনটো কিন্তু কাঠৰ নহয় দেই যদিও কাঠৰ নিচিনা দেখা পোৱা যায় এই ফাউণ্ডেশ্যনটো চাওক ফাউণ্ডেশ্যনটো আচলতে কাঠৰ নহয় এইবিলাক যিবিলাক ৱাল আছে এইবিলাক কাঠেৰে নিৰ্মিত সকলোবিলাক কাঠ এই ৰিসৰ্টৰ 8টা ঘৰ আছে টোটেল এনেকা আৰু এই 8টা ঘৰৰ সকলোবিলাক কিন্তু এইবিলাক ৱাল আছে এইবিলাকতো কাঠ বুলি কৈছে চাওক ধুনীয়া লাগিছে যদিও কাঠেৰে নিৰ্মিত ইয়াত এইকেইটা এটাৰ নাম নিৰ্মাণ কৰি আছে চিৰি বগাই কেনে চাম ওপৰৰ পৰা কেনেকুৱা লাগে এতিয়া মই উঠি আছোঁ চিৰিত সঁচাকৈ খুবেই ভাল লাগিছে উঠিবলৈ ওপৰত যাম দুদিন ওপৰত ধন্যবাদ দেখুৱাম সকলোকে কেনেকুৱা লাগে চাই কেনে চাম হ'ব সঁচাকৈ ইয়াৰ ওপৰত কেনে ভাল লাগিছে ধুনীয়া চাৰিওফালে আদিত প্ৰাকৃতিক দৃশ্য মনোমোহা সুন্দৰ পৰিৱেশ আকৌ মই ফুৰিবলৈ চেষ্টা কৰিম ওপৰৰ পৰা চাই কেনেকুৱা লাগে ধুনীয়া লাগিছে ইয়াৰ পৰা ওপৰত যাব নোৱাৰিম আৰু তাৰ পৰা নামি আহি এইবাৰ আমি ঘৰলৈ যোৱাৰ কাৰণে যাত্ৰা আৰম্ভ কৰিলোঁ বৰষুণো এৰিল আৰু এইবিলাক যেতিয়াই ৰিসৰ্টটো অপেনিং হ'ব তেতিয়া আকৌ এটা ভিডিঅ' লৈ আপোনালোকক দেখুৱাৰ বাবে আহিম বুলি আশা ৰাখি ভিডিঅ'টো সামৰণি মাৰিম বন্ধুসকল আমি এতিয়া গোটেইখিনি চাই কেনে যাবলৈ ওলালোঁ আৰু দ্বিতীয়তে আপোনালোককো দেখুৱালোঁ ক'ত কেনেকুৱা কি ধৰণৰ বা কেনেকৈ আছে যদি আপোনালোকৰ ভিডিঅ'টো চাই কেনে ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব